ৰাজপথৰ মাজতে প্ৰেম ৰোমাঞ্চ পশ্চিমীয়া সভ্যতাই গোগ্ৰাসে গিৰিছে এছামক অশ্লীলতাৰ সীমা চেৰাই সলনি কৰিছে প্ৰেমৰ সংজ্ঞা সামাজিক পৰিৱেশ অনিষ্ট কৰা এইসকল এৰাল চিঙা গৰুৰ অভিভাৱক ক'ত এই দৃশ্যলৈ মন কৰক ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে ব্যস্ত ৰাজপথত স্কুটি চলাই আছে যুৱকে আৰু যুৱতীগৰাকীক তেওঁৰ সন্মুখত বহুৱাই লৈছে কেৱল এয়াই নহয় যুৱতীগৰাকীক বাৰে বাৰে যুৱকজনে চুম্বন কৰাও দেখা গৈছে স্পষ্টকৈ এই ভিডিঅ'টো সামাজিক মাধ্যমৰ মঞ্চত বহুলোকে শ্বেয়াৰো কৰিছে ভিডিঅ'টো লক্ষ্ণৌৰ বুলি জানিব পৰা গৈছে লক্ষ্ণৌ হজৰতগঞ্জত এজন যুৱক আৰু এগৰাকী যুৱতীক ৰাস্তাৰ মাজত অশ্লীলতাৰ সীমা অতিক্ৰম কৰা দেখা গৈছিল হজৰতগঞ্জৰ ব্যস্ত ৰাস্তাত দুই যুৱক যুৱতীয়ে চলন্ত স্কুটিত ৰোমাঞ্চ কৰি আছিল এই বিপদজনক স্থানটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে পিছফালে গৈ থকা কোনোবা বাইক আৰোহীয়ে এই ভিডিঅ'টো ৰেকৰ্ড কৰি আছিল জানিব পৰা মতে যেতিয়া যুৱক যুৱতীৰ ৰোমাঞ্চ চলন্ত স্কুটিত চলি আছিল এজন বাইক আৰোহীয়ে মোবাইলৰ পৰা এই ভিডিঅ'টো প্ৰস্তুত কৰিছিল তেতিয়াৰে পৰাই এই ভিডিঅ'টো সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ঘটনা সংক্ৰান্তত হজৰতগঞ্জ আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক বিকি শৰ্মা বুলি চিনাক্ত কৰে এইটোও প্ৰকাশ পাইছে যে স্কুটিত থকা যুৱতীগৰাকী আচলতে যুৱতী নহয় নাবালিকা বিকি শৰ্মাক অশ্লীলতা বিয়পাবলৈ আৰু শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নিউজ ডেস্ক অসম ফাৰ্ষ্ট আপোনাৰ ঘৰৰ বৈদ্যুতিক তথা প্ৰয়োজনীয় আন সকলো সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পাব LED টিভি ৱাশ্বিং মেচিন লেপটপ মোবাইল ফোন গিজাৰ তথা ৰেফ্ৰিজাৰেটৰ ইনভাৰ্টাৰ বেটাৰিজ AC CCTV ইত্যাদি সকলো লগতে গ্ৰাহকৰ বাবে চলি আছে পূজাৰ বতৰৰ আকৰ্ষণীয় অফাৰ লগতে চলিছে গ্ৰাণ্ড দিৱালী সেল য'ত থাকিব up to 50% off, assured gifts, lucky draw and many more. লগতে উপলব্ধ 0% interest, easy EMI, Samsung, LG, Apple, Oppo, Vivo, MI, HP, Dell, Lenovo সকলোতে আমাৰ ঠিকনা মোদী লোহিয়া ৰোড নিয়াৰ DDA মাৰ্কেট 80 ৰোড তিনসুকিয়া যোগাযোগৰ নম্বৰ 7002322813 84730733117 8638840190 আৰু 8638222491 E Square One Shop Electronic Store